हाय फ्रेंड्स, आज मैं आपनालोকক बनाई देखुवाम खाजा। आमी खाजा केनेকৈ बनाब पारो आहुकसुन चाও। खाजा बनाबर बारे मैं लैसु 1 कप मैदा और 3 चामच रिफाइन ऑयल, आधा चामच बेकिंग सोडा लैसु। एतिया एखिनि धुनियाके मिलाई लम। एतिया एखिनि चाওক हয়ে গৈছে एखिनि। एतिया মই ইয়াতে পানী দি মাৰি লম। एतिया एखिनि হৈ গল। एतिया एखिनि মই 5 মিনিটৰ কাৰণে ঢাকি থৈ দিম। আৰু এতিয়া মই ইয়াতে সুগাৰ সিৰাপটো বনাবৰ বাবে চেনি লৈছো 1 কাপ আৰু পানী লৈছো আধা কাপ। আৰু মই এতিয়া এখনি 4টা লাডু বনাই ললো। এতিয়া মই এখনি বেলি ললো। ইয়াতে অকণমান তেল লগাই লৈছো মই। আপোনালোকে ঘি আছে যদি ঘিউ লগাই লব পাৰে। তাৰ পিছত মই এনেকে ময়দা অলপ ছটিয়াই লম। তাৰ ওপৰতে মই ইখন ৰুটিও এনেকে দি লম। আৰু আগৰ কৰা নিচিনাকৈ ইয়াতে তেল আৰু ময়দা অলপ সানি লম গোটেইখিনি ৰুটিতে। এতিয়া ইয়াতে 4খন ৰুটি দি দিলো আৰু মই এতিয়া লাহে লাহে কৰি এখিনি মেৰিয়াই লম। হৈ গল। এতিয়া মই এখিনি সৰু সৰুকৈ কাটি লম। এতিয়া এখিনি সৰু সৰুকৈ কাটি ললো মই। এতিয়া এখিনি সৰু সৰুকৈ কাটি ললো। এনেকৈ অলপ হেঁচি লব, হেঁচি পেলাই বেলি লব। এতিয়া এখিনি মই এনেকৈ লাহে লাহে বেলি ললো। কেৰাহী এখনত তেল গৰম কৰি লৈছো, বেছি গৰম হ'ব দিব নালাগে। আৰু এতিয়া মই লাহে লাহে এখিনি তেলত দি দিম। 4টা মানকে দিব, বেছিকে নিদিব নহলে ভাঙি যাব। এতিয়া এখিনি ৰঙা হৈ গল, মই কাঢ়ি লম। এতিয়া এখিনি মই চেনি পানী দি দিছো আৰু আমাৰ খাজা হৈ গল। এতিয়া এখিনি চাও কিমান ধুনিয়া হৈছে। যদি মোৰ ভিডিওটো চাই আপোনালোকে ভাল পালে তেনেহলে প্লিজ লাইক কৰিব, কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।